Hello বন্ধুসকল welcome back to my channel subscribe কৰো মোৰ চেনেলটোৰ লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব যদি এনে ধৰণৰ ভিডিও চাবলৈ বিচাৰে সো বন্ধুসকল আশা কৰো সকলোৱে ভালে কুশলে আছে এই লকডাউনৰ সময়ছোৱাত অনাবশ্যকভাৱে আপোনালোকে বাহিৰলৈ নাযাব আৰু লকডাউন মাত্ৰ কেইটামান দিন আছে আৰু লগতে নিজৰ স্বাস্থ্যৰ যত্ন লওক হাত ধুওক ভালকৈ খোৱা বোৱা ভালকৈ কৰিব সো বন্ধুসকল আজিৰ এই ভিডিওটোত আমি এনেকুৱা কিছুমান ভিডিওৰ বিষয়ে কথা পাতিম সো যিবোৰ মানে এক্সট্ৰিম লেভেলৰ মক্কেলামি বুলি ক'ব পাৰি সো বন্ধুসকল চাই থাকক ভিডিওটো শেষলৈকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সো লেটছ টক সো বন্ধুসকল এটা ভিডিও মই প্লে কৰিম এতিয়া সো ভিডিওটো শেষলৈকে চাব দৈবকী তোৰ সন্তান মোক দে দৈবকী তোৰ সন্তান মোৰ হাতত দে নিদুং দাদা নিদুং পাবলৈ যিহে কষ্ট বসুদেৱৰ কণীটো বহুত মস্ত আমি আকৌ এবাৰ চাম এই ভিডিওটো দৈবকী তোৰ সন্তান মোক দে দৈবকী তোৰ সন্তান মোৰ হাতত দে নিদুং দাদা নিদুং পাবলৈ যিহে কষ্ট বসুদেৱৰ কণীটো বহুত মস্ত সো বন্ধুসকল আশা কৰো এই ভিডিওকেইটা চাই আপুনি এনজয় কৰিলে সো বাহিৰলৈ নাযাব এই লকডাউনৰ সময়ছোৱাত ঘৰতে থাকক আৰু এনজয় কৰক এই ভিডিওবোৰ চাওক কেৱল আপোনাৰ বাবে সো বন্ধুসকল টিকটকৰ নামত এনেধৰণৰ অসভ্যালি কৰা সকলৰ মোৰ ক'বলগীয়া একো নাই যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে তো তেনেহ'লে কমেণ্ট কৰক ভিডিওটোত আৰু ৰ'ব পিছে এইটো এটা ৰ'ষ্ট ভিডিঅ' নহয় সো বন্ধুসকল জাষ্ট এনজয়মেণ্ট ফৰ ফান এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাব যদি এনেধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে সো বন্ধুসকল আপোনালোকৰ শুভকামনাৰ সৈতে আজি ভিডিঅ'টো শেষ কৰিছোঁ সো নিশ্চয়কৈ পাছত লগ পাম অন্য এটা ভিডিঅ'ত